অসম সকলো প্ৰতিভাৰে ভৰি আছে আমাৰ জন্মভূমি অসম। আমি চিনাকি কৰি দিব বিচাৰিছোঁ অসমৰ চুকে কোণে লুকাই থকা সুপ্ত প্ৰতিভাবোৰ। মাথো লাগে সমূহ অসমবাসীৰ মৰম আৰু আশীৰ্বাদ। নমস্কাৰ, মই মনোজ গগৈ। ক্ৰিয়েশ্যন মোশ্যন পিকচাৰে প্ৰথমবাৰৰ বাবে যিটো অনলাইন যোগে এণ্টাৰটেইনমেণ্ট কম্পিটিশ্যন পাতিছিল, প্ৰথমবাৰটো শেষ হৈছে, এতিয়া দ্বিতীয়বাৰটো আৰম্ভ হৈছে। আপোনালোকে এনেকৈ মৰম আৰু আশীৰ্বাদ পাই থাকিলে অসমত লুকাই থকা সুপ্ত প্ৰতিভাবোৰ ওলাই অহাত সহায় হ'ব। আমি চিন্তা কৰিছোঁ অসমৰ চুকে কোণে লুকাই থকা সুপ্ত প্ৰতিভাবোৰ উলিয়াই মাথো আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগিব। আৰু লগতে আমাৰ ফেচবুকৰ পেজটো লাইক কৰিব আৰু ফ'ল' কৰিব, আৰু ইনষ্টাগ্ৰামৰ পেজটো ফ'ল' কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰাৰ লগে লগে অসমৰ লুকাই থকা প্ৰতিভাবিলাকৰ নটিফিকেশ্যনটো আপোনালোকে পাই থাকিব।
আজি অনুষ্ঠানটো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি আৰু বিভিন্ন প্ৰতিভালৈ আহি থাকিম গতিকে চাই থাকিব ক্ৰিয়েশ্যন মোশ্যন পিকচাৰ ধন্যবাদ